হেল্ল' এভৰিৱান সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক আজি এই ভিডিঅ'টোৰ যোগেদি মই দেখুৱাম যে মই ব্লাউজ পিছত কিদৰে ৰিবন এম্ব্ৰইডাৰী কৰোঁ আগৰ ভিডিঅ' এটাত মই কমেণ্ট পাইছিলোঁ যে ব্লাউজ পিছত কিদৰে এম্ব্ৰইডাৰী কৰি দেখাবচোন সেয়ে ভাবিলোঁ মই এই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ প্ৰথমে মই কাৰ্বন পেপাৰ সহায়ত ডিজাইনটো বনাই ল'লোঁ খুব সিম্পল এটা ডিজাইন আৰু মই এই ডিজাইনটো চাদৰখনৰ মাছ অংশত বনাইছোঁ সেয়ে ভাবিলোঁ ব্লাউজ পিছতো এই ডিজাইনটোৱে মই দি দিওঁ আৰু মই ডিজাইনটোৰ বাবে ৰিবন ব্যৱহাৰ কৰিছোঁ ব্লু গ্ৰীণ ৰেড আৰু এংকৰ বল ব্যৱহাৰ কৰিছোঁ গ্ৰীণ কালাৰৰ আৰু লগতে হোৱাইট কালাৰৰ মণি কাপোৰযোৰ এতিয়ালৈকে কমপ্লিট হোৱা নাই কৰি আছোঁ কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ লগত ডিজাইনটো শ্বেয়াৰ কৰিম আৰু এই কাপোৰযোৰ মোক অৰ্ডাৰ কৰিছে ডিগবৈৰ পৰা প্ৰথমে মই এংকৰ বলৰ সহায়ত ফুলৰ ঠাৰি কেইডাল বনাই ল'লোঁ তাৰ পাছতে মই বাকী সকলোখিনি আপোনালোকক দেখুৱাই গৈ থাকিম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব